এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে মেট্ৰিকৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ এক ভয়ংকৰ অভিযোগ সামাজিক মাধ্যমত বিয়পি পৰিছে। সঁচাকৈ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হৈছিল নেকি? যদি সঁচাই ফাদিল হৈছিল তেন্তে চৰকাৰে ইয়াৰ কি ব্যৱস্থা গ্ৰহণ কৰিব বা আকৌ মেট্ৰিকৰ গণিতৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব নেকি? হবি আপোনালোকক জনাব বিচাৰো। তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। ধুবুৰীৰ জৰুৱাচৰত ফাদিল মেট্ৰিকৰ প্ৰশ্নকাকত। জৰুৱাচৰ পাব্লিক হাইস্কুল পৰীক্ষা কেন্দ্ৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পৰীক্ষা আৰম্ভ হোৱাৰ ঘণ্টাৰ পিছতেই প্ৰশ্নকাকত ফাদিলৰ সন্দেহ। মেট্ৰিকৰ সাধাৰণ গণিতৰ প্ৰশ্নকাকত ফাদিলৰ এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে যে পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময় পাছতেই মোবাইলে ভাইৰেল হৈছিল এই প্ৰশ্নকাকত আৰু এই খবৰটো সামাজিক মাধ্যমত বিয়পি পৰিছে। সামাজিক মাধ্যমত এই খবৰটো বিয়পি পৰাৰ লগে লগে চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ ছাত্ৰ ছাত্ৰীসকলে এটি দাবী উত্থাপন কৰিছে, যদি সঁচাকৈ এনে ঘটনা সংঘটিত হৈছিল তেনেহ'লে চৰকাৰে আকৌ এবাৰ মেট্ৰিকৰ গণিতৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। ইয়াক লৈ ইতিমধ্যে শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগুৱে এটা টুইট কৰিছে। তেওঁ টুইটটোত কি উল্লেখ কৰিছে আপোনালোকক দেখুৱাই দিছোঁ। লিখিছে, ৰিপৰ্টছ অফ এন HSLC কুৱেশ্যন পেপাৰ লিক এট জৰুৱাচৰ পাব্লিক হাইস্কুল ধুবুৰী হেভ বিন ফাউণ্ড ফেক। ইয়াতে ক্লিয়াৰলি উল্লেখ কৰিছে যে যি প্ৰশ্নকাকত ফাদিলৰ ঘটনা জৰুৱাচৰ পাব্লিক হাইস্কুলত সংঘটিত হৈছিল বুলি খবৰ প্ৰকাশিত হৈছে, এইটো সম্পূৰ্ণৰূপে ভুৱা বুলি তেওঁ উল্লেখ কৰিছে। অৰ্থাৎ শিক্ষামন্ত্ৰীগৰাকীৰ মতে যে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই, পৰীক্ষা সুন্দৰ আৰু সুস্থভাৱে অনুষ্ঠিত হৈছিলে। ইয়াতে কোনোবা দুষ্ট চক্ৰই এই ভুৱা খবৰটো বিয়পি দিছিল বুলি তেওঁ উল্লেখ কৰিছে। তো যদি সঁচাকৈ প্ৰশ্নকাকত ফাদিল হৈছিল তথাপিও কিন্তু এই টুইটটোৰ পৰা অনুমান কৰা যায় যে পৰীক্ষা আকৌ অনুষ্ঠিত কৰা নহয়। যদি বেছিকৈ আন্দোলন কৰা হয় তেনেহ'লে হয়তো হ'ব পাৰে এই যি পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হৈছে, এই পৰীক্ষা কেন্দ্ৰত পৰীক্ষাটো বাতিল কৰি ইয়াতে পুনৰ অনুষ্ঠিত কৰা হ'ব পাৰে এই গণিতৰ পৰীক্ষা।